বুলিলে বুকু পাতি দিবলে ভয় আমি নকৰো এই মাটিতে জনম ললো এই মাটিতে খৰগ ওদালগুৰি জিলাৰ অন্তৰ্গত শৈক্ষিক নগৰী টংলাস্থিত সাতগাৰী চৰকাৰী মজলীয়া বিদ্যালয়ত আজি প্ৰধানমন্ত্ৰীৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে মেৰী মাটি মেৰা দেশ কাৰ্যসূচীৰ অংশস্বৰূপে প্ৰভাত ফেৰী কাৰ্যসূচী পালন কৰে। ৰাতিপুৱাৰ ভাগত অনুষ্ঠিত কৰা কাৰ্যসূচীত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীয়ে মংগলদৈ ভুটীয়াচাং পথত শোভাযাত্ৰা কৰে। ওদালগুৰি জিলা বুনিয়াদী স্বাক্ষৰ মিছনৰ পৰামৰ্শদাতা ডক্টৰ সুভাষ ৰাভা, টংলা নগৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সবিতাৰাণী মহলীয়া অংশগ্ৰহণ কৰা অনুষ্ঠানখনতে শ্বহীদ দীপক ডেকাৰ পৰিয়ালৰ হৈ অংগনবাড়ী কৰ্মী দীপান্বিতা ডেকাই শ্ৰদ্ধাঞ্জলি আগবঢ়ায়। অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে সাতগাৰী চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক নৱ চফৰীয়া, বিদ্যালয়খনৰ সভাপতি প্ৰদীপ শৰ্মা, দীপালী বৰ্মন, প্ৰণতি দেৱী, পনিতা ডেকা দাস, ৰবীন্দ্ৰ বড়ো, দীপক চৌধুৰী, জবা বৰা, ৰনু দাস লগতে সচেতন ৰাইজে প্ৰভাত ফেৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ভাৰতীয়াই ৰেখে যি ধৰণী অসমীৰ বতাহত অমিয়া মাধুৰী এই মহোৎসৱৰ দ্বাৰা আচলতে আমি স্বাধীনতা পালোঁ। স্বাধীনতাত পুৰুষে নিজৰ জীৱন বলিদান দিলে সেইসকলক ভাৱ ধাৰণাৰে আমি আমাৰ জীৱন উদ্বুদ্ধ কৰা এইবিলাক উদ্দেশ্য লৈ পেলাই আচলতে এই উদযাপনটো কৰা হৈছে। আৰু মোৰ মাটি মোৰ দেশ লিখা পিছলৈ জানা নহয় আমাৰ মাটি আমাৰ দেশ হয়নে নহয়, আমি তাৰ বাবে গৌৰৱ কৰিব লাগিব। আৰু সেই টংলাৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন। মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি